নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ চেনেল জ্ঞানম। আৰু কালি চাগে সকলোৱে ভাল খবৰটো পালে, যিহেতু মই কৈছিলোঁ যে 5550টা পোষ্টৰ LP UP ফাইনেল লিষ্ট 7 তাৰিখে প্ৰকাশ পাব, অৰ্থাৎ কালি প্ৰকাশ পালে। আৰু যিসকল কেণ্ডিডেটে ফাইনেল লিষ্টত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিলে বা নিজৰ নামটো অন্তৰ্ভুক্ত হ'ল, সকলোৱে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু কাইলৈ এপইণ্টমেণ্ট দিব আৰু এপইণ্টমেণ্টৰ ল'বৰ বাবে সকলোৱে চাগে সাজু হৈছে। যিসকল অলপ গুৱাহাটীৰ পৰা দূৰ বা উজনি হয়, তেওঁলোকে চাগে বাছৰ টিকেট বা ট্ৰেইনৰ টিকেট কৰিলে। আৰু ময়ো যিহেতু 5550টা পোষ্টৰ চিলেক্ট হোৱা এজন প্ৰাৰ্থী, গতিকে ময়ো আচলতে আজিয়ে যাব লাগিব, ৰাতিৰ ভিতৰত, ৰাতি চুপাৰত যাব লাগিব। আৰু সকলোৱে ক'ৰ পৰা আহিব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বহুতে দুটামান কুৱেশ্যন কৰি আছিলে, মই এই দুটামান কুৱেশ্যনৰ আনচাৰ দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক মোৰ এই ভাল খবৰটো দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিহেতু বহুতে কৈ আছিলে যে এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যাতে আমি কি ডকুমেণ্টছ নিব লাগিব, গতিকে এপইণ্টমেণ্ট লেটাৰ ফাৰ্ষ্ট কথাটো হৈছে এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যাতে একো ডকুমেণ্টছ নিব নালাগে, যিহেতু তাত মিটিং হ'ব। আৰু মিটিঙত 5550 পোষ্টৰ যিখিনি সকলো কেণ্ডিডেট চিলেক্ট হৈছে তেওঁলোক যাব। আৰু তাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰমেশ পৈগু ডাঙৰীয়া মিটিঙত দুজনমান কেণ্ডিডেটক আচলতে এপইণ্টমেণ্ট লেটাৰ হাতে দিব। বা বাকীবোৰ সকলোৱে এপইণ্টমেণ্ট লেটাৰ অনলাইনত পাব। গতিকে এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যাতে একো নিবৰ দৰকাৰ নাই। আৰু সাজি আহিলে আচলতে ফটোখন মাৰিব পৰা যাব। আৰু বাকী সকলোকে কাইলৈ লগ পাম। আৰু বহুতে কৈ আছিলে যে এপইণ্টমেণ্ট লেটাৰত আমাৰ স্কুলখনৰ নাম অন্তৰ্ভুক্ত হ'বনে, স্কুলখনৰ নাম থাকিবনে? হয়, এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ যিখন স্কুলত আপোনালোকে নিযুক্তি পাইছে, যিখন স্কুলত আপোনালোকে নিযুক্তি পাইছে সেইখন স্কুলৰ নামটো থাকিব। আৰু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত যে কিমান দিনৰ ভিতৰত আচলতে চাকৰি যোগদান কৰিব লাগে। আৰু যিহেতু মই আগৰ ৰিকুৱাৰমেণ্ট বুক চাইছোঁ বা আগৰ দাদা বাইদেউহঁতৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে যে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত 10 দিনৰ ভিতৰত আচলতে আপোনালোকে নিজৰ যিখন স্কুলত আপোনালোকে পাইছে বা নিযুক্তি পাইছে তাত সেইখন স্কুলত আপোনালোকে যোগদান কৰিব লাগিব। গতিকে এতিয়াও অলপ সময়সীমা চেঞ্জ কৰিব পাৰে, কিন্তু সেইটো ক'ব নাযাওঁ। কিন্তু আগৰ যদি চাব যাওঁ তেতিয়াহ'লে ইমান দিনে সময় দিয়ে। আৰু সকলোৱে আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট কি, আপোনালোকে ক'ত চাকৰি পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিহেতু মই উজনি ল'ৰা, কিন্তু মই এপ্লাই কৰিলোঁ নামনিত, গতিকে মোৰ ফাৰ্ষ্ট পেমেণ্টতে আচলতে নামটো আহিলে। গতিকে সকলোৱে ডিষ্ট্ৰিক্ট কি আছিলে, আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট কি আছিলে, ক'ত পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু নামনি ছাইডৰ কেণ্ডিডেট সকলো যদি উজনি আছে আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া ভিডিঅ'ৰ জৰিয়তে আপোনালোকে মিউচুৱেলৰভাৱে সুবিধা হ'ব। কাৰণ যিহেতু মিউচুৱেলভাৱে যদি সুবিধা হয় বা হোম ডিষ্ট্ৰিক্টে যদি আপোনালোকে পাই যায়, মানুহ পাই যায়, তেতিয়াহ'লে আপোনালোকৰ অসুবিধাৰ সন্মুখীন নহয়। গতিকে কাইলৈ সকলোকে লগ পাম। যিহেতু মোৰ নাম উত্তম সন্দিকৈ, আৰু আপোনালোকে চিনি পাবই চাগে, ভিডিঅ'ৰ জৰিয়তে মোক দেখা পাই থাকে। গতিকে সকলোৱে মাত এষাৰ দিব বুলি আশা কৰিলোঁ। আৰু পাৰ্টিটো সকলোৰে পৰাই খুজিম। আৰু সকলোকে মই ভিডিঅ'ৰ সহায়ত দেখুৱাই গৈ থাকিম। আৰু যিসকল কেণ্ডিডেটে আছাম পুলিচ, ADRE, DSS সকলোবিলাকত চিলেক্ট হৈছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ আহি আছে। ফাৰ্ষ্ট মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে LP UP দিম, তাৰপিছত লাহে ষ্টেপ বাই ষ্টেপ বেলেগ যেনেকৈ আছাম পুলিচ আহিব, তাৰপিছত ADRE আহিব, সেইবিলাকৰ এপইণ্টমেণ্ট দিব। গতিকে আহি আছে আপোনালোকৰ এপইণ্টমেণ্ট। গতিকে চাই থাকিব মোৰ ভিডিঅ'। আৰু মই আপোনালোকক কাইলৈ সকলোবিলাক দেখুৱাই গৈ থাকিম। আৰু যিসকল কেণ্ডিডেট 5550টা পোষ্টৰ এপইণ্টমেণ্ট কাইলৈ পাব, তেওঁলোককো মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আকৌ এবাৰ দিছোঁ। আৰু সকলোৱে মাত এষাৰ দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব পাৰ্টি হিচাপে। গতিকে সকলো দেখুৱাই গৈ থাকিম। আজি যিহেতু আমি নাইট চুপাৰত যাম, গতিকে আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।